আহি মানে মই পিকনিক স্পটত আহি পাইছো আৰু নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক অন্য এটি ভিডিঅ'লৈ আৰু বন্ধুসকল মই বৰ্তমান আছো গহপুৰত থকা নৱনিৰ্মিত ফ্লাইঅভাৰ ওপৰত মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে হৈছে গহপুৰত থকা নৱনিৰ্মিত ফ্লাইঅভাৰ আৰু বন্ধুসকল এই পথেৰে মানে সিধাকে গ'লে অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় হোলেঙি পোৱা যায় সো আমি মানে এটা বিশেষ কামৰ কাৰণে ৰাজগড় হোলেঙি অভিমুখে গৈ আছো সো বন্ধুসকল আজিৰ ভিডিঅ'টি কিছু ধামাকা হ'ব সো মানে নতুন বস্তু আপোনালোকক দেখাবলৈ যত্ন কৰিম অসম অৰুণাচল সীমান্তৱৰ্তীত থকা মানে হোলেঙি ৰাজগড়ত মানে কি আছে সো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি সমস্ত দেখাবলৈ যত্ন কৰিম সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক বন্ধুসকল বলক যাওঁ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় হোলেঙিৰ অভিমুখে আৰু বন্ধুসকল আহি মানে ফাইনেলি আহি পালোঁ এয়া মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় হোলেঙিলৈ যাওঁতে মানে ৰাস্তাত এইদৰে নতুনকৈ টোল গেট নিৰ্মাণ কৰি থকা হৈছে এয়া মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে প্ৰায় কামটো মানে সম্পূৰ্ণ হৈছে কিন্তু আৰম্ভ হোৱা নাই টোল গেটখন চ' কিছুদিনৰ পিছতে হয়তো আৰম্ভ কৰিব টোল গেটখন চ' চাওক কি সুন্দৰ পৰিৱেশ কি ধুনীয়া পৰিৱেশ ইয়াৰ চাৰিওফালে আপোনালোকে দেখাবলৈ যত্ন কৰি আছোঁ চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব এটাকৈ আপোনালোকক দেখাবলৈ যত্ন কৰিম ৰাজগড় হোলেঙিলৈ যাওঁতে মানে কি দেখিবলৈ পাম ৰাস্তাত সকলো আপোনালোকক দেখাবলৈ যত্ন কৰিম এই ভিডিঅ'ৰ যোগেদি চ' চাই থাকিব ভিডিঅ'টি শেষলৈকে আপোনালোকে চাই চ' বন্ধুসকল ফাইনেলি আহি পালোঁ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়লৈ আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এই গেটেৰে মানে ইয়াৰ পৰা 18 কিলোমিটাৰ যোৱাৰ পিছত অৰুণাচলৰ ইটানগৰ পোৱা যায় অৰুণাচলৰ ৰাজধানী ইটানগৰ পোৱা যায় আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এই গেটখন মানে ইয়াত বৰ্ডাৰ মিউজিক ফেষ্টিভেল চলি আছে চ' এতিয়া দিনৰ ভাগত যিহেতু মানে এই বৰ্ডাৰ মিউজিক ফেষ্টিভেল ইমান ভাল নহয় হ'লেও আপোনালোকক দেখাবলৈ যত্ন কৰিম চ' চাই থাকিব ভিডিঅ'টি শেষলৈকে আৰু বন্ধুসকল ৰাজগড় চেণ্টাৰৰ পৰা মানে এতিয়া আমি সত্ৰঙৰ অভিমুখে গৈ আছোঁ আৰু এই ৰাস্তাদি মানে সিধাকৈ গ'লে বৰ্ডাৰ মিউজিক ফেষ্টিভেল মানে য'ত চলি আছে তালৈকে যোৱা হয় চ' মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী এয়া চাওক পাহাৰে আগুৰি আছে চাৰিওফালে আৰু বন্ধুসকল ৰাজগড় চাৰিআলিৰ পৰা মানে পশ্চিম চাইডে সোমাই আহি এয়া দেখিবলৈ পাইছোঁ এয়া হৈছে বৰ্ডাৰ মিউজিক ফেষ্টিভেল এয়া মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে বৰ্ডাৰ মিউজিক ফেষ্টিভেল চ' এতিয়া আপোনালোকক ইয়াৰ ভিতৰত সোমাই অলপ থুলমূলকৈ দেখাবলৈ যত্ন কৰিম যদিও ৰাতিৰ প্ৰগ্ৰেম হয় দিনত ইমান ভাল দেখা নাপায় লাইটিঙৰ যি ব্যৱস্থাবোৰ আছে এয়া উজলি নুঠে দিনত হ'লেও আপোনালোকক থুলমূলকৈ দেখাবলৈ যত্ন কৰিছোঁ এয়া হৈছে বৰ্ডাৰ মিউজিক ফেষ্টিভেল আৰু ইয়াৰ পিছতে আপোনালোকক লৈ যাম প্ৰীতি ভোজ খাবৰ কাৰণে চ' আমাক মানে নিমন্ত্ৰণ আহিছিলে প্ৰীতি ভোজৰ কাৰণে চ' তালৈকে মানে মূল উদ্দেশ্যটো আমাৰ হৈছে প্ৰীতি ভোজৰ কাৰণে ওলাইছোঁ চ' হ'লেও আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ এয়া হৈছে বৰ্ডাৰ মিউজিক ফেষ্টিভেল আৰু যদি সম্ভৱ হয় নতুনকৈ হোলেঙিত আৰম্ভ হোৱা যি ডলি প'ল' এয়াৰপৰ্ট এই এয়াৰপৰ্টখনো আপোনালোকক দেখাবলৈ যত্ন কৰিম থুলমূলকৈ চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব এতিয়া আপোনালোকক এই বৰ্ডাৰ মিউজিক ফেষ্টিভেল মানে ভিতৰত সোমাই আপোনালোকক দেখাবলৈ যত্ন কৰিম থুলমূলকৈ দেখাম চ' আপোনালোকে ভিডিঅ'টি চাই থাকক শেষলৈকে ধামাকা হ'ব ভিডিঅ'টি চ' চাই আৰু বন্ধুসকল এই বৰ্ডাৰ মিউজিক ফেষ্টিভেলৰ ভিতৰত সোমাই আপোনালোকক থুলমূলকৈ দেখাইছোঁ আৰু দিনত এতিয়া মানে ইয়াত কোনো বিপণীবোৰ এনেকৈ বহা নাই চ' আৰম্ভ হোৱা নাই বিপণীসমূহ চ' এতিয়া বন্ধ কৰি ৰাখিছে আৰু মোৰ পিছফালে দেখিবলৈ পাইছে এয়া হৈছে চেল্ফি পইণ্ট ল'ৰা ছোৱালীবিলাকে মানে আহি পেলাই চেল্ফি মাৰিব পাৰে মোৰ পিছফালে এয়া হৈছে চেল্ফি পইণ্ট আৰু এই বিপণীসমূহ এতিয়া বন্ধ কৰি থোৱা হৈছে সন্ধিয়াৰ পৰা আৰম্ভ হয় এই বৰ্ডাৰ মিউজিক ফেষ্টিভেল চ' ধামাকা হয় বুলি শুনিছোঁ কিন্তু আমি দেখিব নাপালোঁ আৰু দিনতে অহাৰ কাৰণে যি কি নহওক থুলমূলকৈ হ'লেও দেখাবলৈ আপোনালোককো যত্ন কৰিলোঁ আৰু আমি নিজেও চাবলৈ পাইছোঁ সেয়াও মানে সৌভাগ্য বুলি ভাবিছোঁ চ' বন্ধুসকল এতিয়া বলক যাওঁ য'ত প্ৰীতি ভোজ চলি আছে তালৈকে চ' আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈ সাজি ল'বলৈ নিজাকৈ সপোনৰ এই পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে আৰু বন্ধুসকল আহি মানে মই পিকনিক স্পটত আহি পাইছোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে পিকনিক স্পট আৰু ৰাজগড় গোৰ্খা আঞ্চলিক ছাত্ৰ সন্থা আৰু ইন্দ্ৰাণী গোৰ্খা সাংস্কৃতিক দলে মানে যুটীয়াভাৱে যৌথভাৱে আয়োজন কৰা প্ৰীতি ভোজত আমাকো নিমন্ত্ৰণ জনাইছিলে চ' তাকে দেখাবৰ কাৰণে আৰু প্ৰীতি ভোজ খাবৰ কাৰণে আহিছোঁ চ' ভাবিলোঁ মানে আপোনালোককো ভিডিঅ' বনাই দেখাবলৈ যত্ন কৰিম চ' বন্ধুসকল এয়া চাওক নৃত্য গীতেৰে মানে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে নাচ গান কৰি আছে চ' আপোনালোকক ওচৰলৈ গৈ দেখাবলৈ যত্ন কৰিম চ' ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টি ধামাকা হ'বলৈ গৈ আছে চ' বন্ধুসকল বলক যাওঁ ওচৰলৈ আৰু ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখাবলৈ যত্ন কৰিম
আৰু বন্ধুসকল এই প্ৰীতি ভোজত মানে লগ পাইছোঁ বন্ধু কুশল ভট্টৰাই আৰু কুশল ভট্টৰাইৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা লাগিছে এই প্ৰীতি ভোজ একদম বঢ়িয়া আজি বহুত ভাল লাগিছে বিশেষকৈ আজি গোৰ্খা ছাত্ৰ সন্থা ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগ আৰু ইন্দ্ৰায়ণী গোষ্ঠী যি সাংস্কৃতিক গোষ্ঠী ৰাজগড়ে আয়োজন কৰা এই প্ৰীতি ভোজত মই উপস্থিত হৈ নথৌ মই আনন্দিত হৈছোঁ ভাল লাগিছে খাচী বিশেষকৈ গোৰ্খালীৰ প্ৰিয় খাদ্য খাচী জেগা দিছে মজা হৈছে মজা ভাল লাগিছে এয়া চাওক খাহী মাংস চ' এইদৰে মানে প্ৰীতি ভোজ খাই আছে চ' কি মজা সেইটো এয়া চাওক বঢ়িয়া বঢ়িয়া খাব নমস্কাৰ আজি ইন্দ্ৰায়ণী সাংস্কৃতিক গোৰ্খালী গোষ্ঠী আৰু ৰাজগড় আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা প্ৰীতি ভোজত আজি ইয়াত অসম অৰুণাচল সীমান্তৱৰ্তী চৌতৰংগীত পাৰত অনুষ্ঠিত কৰা হৈছে লগতে এই প্ৰীতি ভোজখনত বিভিন্ন ধৰণৰ আমাৰ ৰাজগড় আঞ্চলিক অন্তৰ্গত সকলো ধৰণৰ ল'ৰা ছোৱালীবিলাক ইয়াত উপস্থিত হৈছে সকলোকে নৱবৰ্ষৰ কামনা কৰিলোঁ শুভকামনা জনালোঁ আৰু আপোনালোককো ইয়াত অহাৰ বাবে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ বাবে দুয়োজনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' এতিয়া ঘূৰি আহোঁতে মানে সন্ধিয়া হৈ গ'ল চ' এই গেটৰ লাইটখন জ্বলাই দিছে বৰ্ডাৰ মিউজিক ফেষ্টিভেলৰ চ' এতিয়া ভাল লাগিছে চাওকচোন বাৰু আৰু বন্ধুসকল ভিডিঅ'ৰ মাজতে আপোনালোকক কৈছিলোঁ যে মানে হোলেঙি ৰাজগড়ত নৱনিৰ্মিত যি ডলি প'ল' এয়াৰপৰ্টখন আজি আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ কিন্তু মানে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলোঁ কাৰণ মানে ঘৰলৈ ঘূৰি আহোঁতে এই প্ৰীতি ভোজৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে ৰাতি আন্ধাৰ হৈ গ'ল আৰু আন্ধাৰত আপোনালোকক কি এয়াৰপৰ্টখন দেখুৱাম চ' দেখাব নোৱাৰিলোঁ যি কি নহওক পৰৱৰ্তী সময়ত আকৌ যেতিয়া ৰাজগড় হোলেঙিলৈ যাম চ' তেতিয়া আপোনালোকক দেখুৱাম এই ডলি প'ল' এয়াৰপৰ্টখন চ' ৰাজগড়ৰ যি সামগ্ৰিক পৰিৱেশ আপোনালোকক থুলমূলকৈ দেখাবলৈ যত্ন কৰিলোঁ চ' আপোনালোকে ভিডিঅ'টি চাই কেনে পাইছে চ' আপোনালোকে কমেণ্ট কৰি জনাব চ' বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ এক ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ জয় আই অসম